Welcome to my channel, the Mana Blog. নমস্কাৰ জয় অসম আজি মোৰ এই চেনেলত আপোনালোকক দেখুৱা বস্তু একো বিশেষ নাই গুৱাহাটীখনটো সবে দেখা পাইছে মেক্সিমাম মানুহটো গুৱাহাটীটো ঘূৰিয়ে থাকে য'ত মানে য'তে ত'তে ঘূৰে আৰু মানে বহুত জেগা আছে যিহেতু এই বেছি দূৰ জেগাত নাযাওঁ মই এটা নৰ্মেলি জেগা এটাত যাম এনেই জাষ্ট লাইক আৰু আপোনালোকে চাই কেনে ভাল পায় নে নাপায় সেইটো মই গম নাপাওঁ কিন্তু মই জানো ভাল লাগিব আৰু ভাল লাগক তাকে ভাবোঁ মই কাৰণ কি মই এইটো ফাৰ্ষ্ট ষ্টাৰ্টিং আজি এটা ব্লগ বনাইছোঁ আৰু দুদিন পিছত আৰু এটা ব্লগ বনাম আৰু লাহে লাহে এনেকৈ কৰি ব্লগ বনাই কিনে দি থাকিম আপোনালোকে এনজয় কৰি যাব চাই থাকিব এটা মানা ব্লগ মই যাই আছোঁ অলপ দেৰি কৰি আপোনালোকে চাই থাকিব A few moments later. এই চাওক আজিকালি নতুন ৰুল বনাইছে ডাবল হেলমেট মানে ডাবল পিন্ধিব লাগে আৰু চাওক আশে পাশে এইবিলাক চাওক এইবিলাক ল'ৰা এইবিলাক এনেকৈ কৰি আড্ডা মাৰি দিয়ে নাই কিন্তু খালি আড্ডা মাৰিব এই বোলে আড্ডা মাৰা থাকি এটা ব্লকে বনাই দিওঁ আৰু আমাৰ লগত আছে ৰিবল ইয়াৰে লোকেল ৰাস্তা হয় এইটো আমাৰ এইখিনিৰে বেছি দূৰ নহয় এইখিনিৰে মানে আমাৰ এইটো বিজি গুদাম বুলি কয় ৰাস্তাটো আগতে কেঁচা আছিল এতিয়া কি বঢ়িয়া কৰিছে আৰু কি ক'ম আৰু মজা কৰিছে একদম বেলেগে আৰু মেহফিল এটা পায় আৰু একদম মানে কৈছোঁ ন একদম বেলেগ এটা মেহফিল আৰু আপোনালোকে এইটো ৰাস্তা দি আহিলে একদম বেলেগ এটা মেহফিল পাব মানে কি ক'ম আৰু দেখা নাই কি ধুনীয়া চব দেখা পাই আছে দেখা নাই কি ধুনীয়া ট্ৰাক দেখা পাই আছে কি ধুনীয়া ট্ৰেইন এখন দেখা পাইছে মালগাড়ী ট্ৰেইন এখন আপুনি কি ক'ব আৰু মালগাড়ী ট্ৰেইনো এখন দেখা পাই আছে তাৰে উপৰি আপোনালোকে এই তাৰে কোনাৰ এটা মানুহ বহি আছিল টাৱাৰ পোৱা নাই চাগে টাৱাৰ পাবৰ কাৰণে তাতে বহি কেনে কথা পাতি আছে একো নাই কেছ নাই আমাৰ এমেজিং পাবৰ কাৰণে আমি অলপমান এনেকুৱা কৰি বনাইছোঁ টান ল'ব লগা হৈ আছে আমাৰ ৰুবুল ভাই আৰু বঢ়িয়া কৰি গাড়ীখন চলাই আছে কেনেকুৱা কৰি চলাইছে চাই থাকক জমাব অলপমান দেৰি কৰি ৰুবুল ভাই বঢ়িয়া কৰি চলাই আছে যেতিয়ালৈকে চলাব পাৰে চলাই থাকক সি কিমান টাইম চলাব পাৰে ময়ো চাওঁ আজি কেনেকৈ কাটিং মাৰে চাব আপোনালোকেও চাই থাকক এনজয় কৰি থাকক ভিডিঅ'টো চাই কিনে বাকী বেলেগো কৰিব নালাগে এনজয় কৰক এয়া আমি সোমালোহি মেইন ৰোড পাই কিনে এটা বেলেগ এটা আনন্দ লাগে মজা আৰু বঢ়িয়া কৰি চলাব পাৰি মোটামুটি আমাৰ গুৱাহাটী মেইন ৰোডত স্কুটি হ'লে 40-50 মানটো আৰামতে চলাব পাৰি ধুনীয়া লাগে আৰু ধুনীয়া পূৰা সুন্দৰ পৰিৱেশত আৰু আমাৰ ৰিবুল্লাটো পূৰা খুব ৰাইডাৰ হয় পূৰা একদম উৰি ফুৰে ফুৰ গাড়ী এখন লৈ কিনে তাৰ পিছপিনে বহি আছোঁ ধুনীয়া কৰি চলাই যাই আছে ভাল লাগিছে একদম আপোনালোকে চাই যাওক এনেকুৱা কৰি এনজয় কৰি যাওক ব্লগটো আৰু আগবাঢ়ি যাব আৰু চাই যাব বঢ়িয়া কৰি আমি এতিয়ালৈকে জেগাটো পোৱা নাই যাই পাম আৰু চাই যাই থাকক কেনেকুৱা লাগে জেগাটো যায় এয়া আমি সোমালোঁ বন্দাৰ ৰাস্তাত সোমাই কেনে আমি দেখা পালোঁ আমাৰ আগত এখন পাহাৰ এই পাহাৰটোৰ কাষত এটা টাৱাৰ দেখা পাই আছে চাগে এইটো জুম কৰি দেখালোঁ মই এই টাৱাৰটোত যদি এবাৰ যদি যাব পাৰিলে হয় মানে কৈছোঁ ন এটা বেলেগ এটা মেহফিল লাগিলে হয় কিন্তু এতিয়া কেনেকৈ যাম গমটো নাপাওঁ দিয়ক চাই যাই থাকক বেলেগ এটা জেগাত যাই আছোঁ আমি মানে বেলেগ আৰু মেহফিল জেগা আৰু আপোনালোকে চাই যাই থাকক এইবিলাক আমাৰ আশে পাশে মানে অলপমান দূৰে আছে এই ডাঙৰ জংঘলবিলাকতো দেখাই পাই আছে আধা মানুহে কাটি কুটি কেনে ঘৰ বনাব ধৰিছে আৰু কেইবাবছৰ পিছত চাগে সেই গোটেই জংঘলখিনিতে মানুহৰ ঘৰ হ'ব যেন লাগে আৰু মই মানে যিখিনি গম পোৱা মতে মানে এইখিনিততো আগতেতো গছ গছনিৰে ভৰা আছিল পূৰা একদম হাতী বাঘ ভালুক কিবাকিবি আছিল চাগে আমি যেতিয়ালৈকে জন্মই পোৱা নাছিলোঁ চাগে মানে বেলেগ বস্তু আছে এতিয়াতো বেলেগেই হৈ গৈছে মানে আৰু কি ক'ম আৰু পূৰা একদম ঘৰ চৰ বনাই দোকান পাহাৰ চাহাৰ চব বনাই আছে দিয়ক পিছে আৰু চাই যাই থাকক আৰু ভিতৰৰ পিনে আমি যাব চেষ্টা কৰি আছোঁ মানে বঢ়িয়া ঠাই আছে আপোনাক দেখাই আছোঁ বঢ়িয়া লাগে আৰু ভাল এটা মেহফিল আৰু চাই যাই থাকক দেখাই আছোঁ আমি এইমাত্ৰ জাষ্ট আহি পালোঁ কেনেকুৱা পাহাৰ চাহাৰ আছে চাওক পাহাৰ চাহাৰ তাৰপিছত এটা ইয়াতে মানে বিশেষ এনেকুৱা কৰি আহিব নিদিয়া মানুহ চানুহ মানে কিবা চলি আছে কি চলি আছে নো ইয়াতে বনাব নেকি কি বনাব তই জানা
এইমাত্ৰতো আমাৰ ৰুবুল দাইতো ক'লে কিবা কিবি বনাব বুলি, কি বা বনাব সেইটোতো গমটো নাপাওঁ, সিও ভালদৰে নাজানে, কিবাটো বনাই আছে সেইবিলাক নাজানো আৰু। কিন্তু এনেই আপোনালোকে চাব পাৰে ইমান ডাঙৰ জাগা, এইবিলাক কাটি কুটি কেনেকৈ কি বনাব ভাবক আপোনালোকে। মানে কেইবা বছৰৰ পিছত মানে এইবিলাক জাগাত মানে এই গছ গছনিবিলাক নাথাকে আৰু মানুহে থকা হ'ব আৰু। চাওক গাইছ কেনেকুৱা জাগা, একদম বেলেগ আৰু। ইয়াতে যদি কোনোবা যদি DSLR লৈ আহি কিনে বঢ়িয়া কৰি ইয়াতে ফটোশ্বুট কৰিব পাৰে আৰু ধুনীয়া জাগা আৰু বেষ্ট জাগা। DSLR লৈ আহি কিনে ফটোশ্বুট কৰক আপোনালোকে, মানে বেলেগ এটা মেফিল আৰু। দেখা নাই কি ধুনীয়া ধুনীয়া গছ, মানে আৰু কি ক'ম আৰু। দিয়ক চাই যাওক। আৰু আপোনালোকক বিশেষ বস্তু এটা দেখাব লগা আছে ইয়াতে, মানে আপোনালোকে মানে সুন্দৰ পৰিৱেশত মানে এটা দেখাব লগা বস্তু আছে আৰু বেছি ডাঙৰ বস্তু নহয়, মানে সৰু চাই এটা ঝৰ্ণা। সেইটো বস্তুটো আপোনালোকক দেখাম, ধুনীয়া ঝৰ্ণা আৰু। আমাৰ ৰেবুল দাইতো সেই ঝৰ্ণাটোত চাগে গায়ে ধুব চাগে, তেতিয়াৰ কৈ আছে বঢ়িয়া বঢ়িয়া ঝৰ্ণা বোলে, আৰু এবাৰ আহিছিলহি। ধুনীয়া জেগা আৰু। এইবিলাক জংঘল চাওক কেনেকুৱা জংঘল। মোৰ পিছে এনেকুৱা লাগে মানে মাজে মাজে নাহৰ ফুটুকী বাঘো ওলাই নেকি, ভয় লাগে দেই। মানে কি ক'ম আৰু। দিয়ক পিছে বন্ধুসকল, মই আপোনালোকক এটা কথাই কৈছোঁ, মই মানে এই ব্লগটোত তাতে মই থাকোঁতে মানে বেছি ভালকৈ মোৰ ৰেকৰ্ডিংটো কৰা নাই, যিহেতু মোৰ ফাৰ্ষ্ট ব্লগ। সেইকাৰণে মই নিজে মানে ইয়াতে ভইচ ৰেকৰ্ডিং কৰি কিনে দিছোঁ। প্লিজ আপোনালোকে বেয়া চেয়া নাপাব আৰু ভিডিঅ'টো ধুনীয়া কৰি আনন্দ ল'ব। মই আশা ৰাখিছোঁ নেক্সট টাইম ইয়াত চেও বেটাৰ ভিডিঅ' এটা মই দিব পাৰোঁ যেন, আপলোড দিব পাৰোঁ যেন, মানে বেষ্টৰো বেষ্ট দিম আৰু। যিহেতু মোৰ এইটো ফাৰ্ষ্ট টাইম হয় ব্লগ। আপোনালোকৰ ছাপোৰ্ট যদি কৰে, যদি মই তেতিয়া বেষ্ট হৈ যাব পাৰিম, মোৰ আশা আছে। আৰু আপোনালোকৰ কাৰণে মই যিমানখিনি পাৰোঁ আপোনালোকৰ কাৰণে উঠিব লাগিব, আৰু আপোনালোকে ছাপোৰ্ট দিব মই জানো, আৰু এনেকৈ ছাপোৰ্ট দি যাব। সেইটো আমাৰ আগতে দেখা পাই আছে আপোনালোকৰ মেইন ঝৰ্ণা, এইটোৱে ঝৰ্ণা। মানে বেছি সেই নহয় আৰু, ওচৰৰ পৰা আপোনালোকক দেখাই আছোঁ। ধুনীয়া আৰু মানে বেষ্ট আৰু, ধুনীয়া কৰি মানে ধুনীয়া আৰু বেষ্ট। আমাৰ ৰুল দে আগে আগে, মই পিছে পিছে। ৰিবুল ভিউ টেন্স এটা মাৰি দি না। মজা মজা মজা, ধুনীয়া জেগা। জাগা ধুনীয়া দেই, কেনেই মানে বঢ়িয়া। ৰিবুল বঢ়িয়া, ধুনীয়া জেগা, ভাল লাগছে ভাল লাগছে। গাইজ আপোনালোকক বিশেষ এনেকুৱা মানে বিশেষ মানে বস্তু দেখুৱাব লগা নাছিল আৰু, মানে জাষ্ট লাইক আপোনালোকে মানে এটা ঝৰ্ণা দেখা পালে। মানে নৰ্মেলি এটা ব্লগ বনাবৰ কাৰণে কি বিচাৰি যাওঁ পটক কৰি আমাৰ গুৱাহাটীত, মানে গুৱাহাটীৰ ভিতৰত মানে সৰু জেগা কি আছে, এই ঝৰ্ণাটোৱে আছিল আৰু পটক কৰি মাইণ্ডত আহি গ'ল। এই ঝৰ্ণাটোৰ কাৰণে বনালোঁ। আপোনালোকে ভাল পাইছে নে পোৱা নাই মোক কমেণ্ট বক্সত কৈ দিব। আৰু আপোনালোকৰ কাৰণে আৰু 2-3টা ব্লগ মই ৰেডি কৰি আছোঁ, ধুনীয়া ধুনীয়া ব্লগ। দিয়ক পিছে আকৌ লগ পাম নেক্সট ভিডিঅ'টোত। বেলেগ একো নালাগে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো আপোনালোকে যেন বজাই দিয়ে পূৰা একদম জোৰে, টং টং টং। দিয়ক পিছে যাওঁ, টাটা বাই বাই, জয় আই অসম।